ভল্লাদা 120 টকা বহিত লিখি থৈছো। আৰে 120 টকা লিখি লোৱা কাকনো দিছো যে এতিয়া ইয়াক দিম দিয়া ইয়াৰ বিল মই দি দিম ইয়াৰটো মগজ আৰু পকেট দুইটাই সৰু ঐ সেট ভংগাৰৱালা মোৰ বন্ধু মোৰ প্ৰিয় বন্ধু তুমি মোৰ এটা কাম কৰাচোন তুমিতো জানাই মোৰ পুৰণা ভিন্টেজ গাড়ীৰ কিমান চখ আছে আৰু মই বিলাতত এখন পুৰণা গাড়ী কিনিছিলো কিন্তু সেইখন ইয়াত তোমাৰ চহৰত বন্ধ পৰি গ'ল এতিয়া মই প্লেনখন ইউ টাৰ্ণ মাৰি পেলাই বিলাতলৈ ঘূৰি গুচি যাম আৰু তাৰ পৰা মেকানিক লৈ আহিম তেতিয়ালৈকে তুমি গাড়ীখনৰ যত্ন ল'বা নেকি ঐ বন্ধুৰ বাবে প্ৰাণো দিবলৈ সাজু গাড়ীৰ চোৱাচিতাটো সাধাৰণ কথা আৰে এইখন কিন্তু সাধাৰণ গাড়ী নহয় কোটি টকা মূল্য ইয়াৰ কি এই গাড়ীখনটো মই লৈ হেৰিম হয়নে তেন্তেতো এয়া মোৰ A1 এজেন্সিৰ উত্তম অফিচাৰ খুৰাৰটো বাও হাতৰ কাম হ'ব নহয়নে খুৰা চিন্তা নকৰিবা ঐ যি বিস্ময় কৰাটোতো মোৰ বাঁহাতৰ খেল বলৱন্তৰ বাঁহাতৰ খেল চাব নেকি চিন্তা নকৰিব ভল্লাদা হৈ যাব যদি মোৰ গাড়ী সুৰক্ষিত থাকে নহয় তেতিয়া ভাল্লা তোমাৰ এজেন্সি লাভ হ'ব কিন্তু যদি মোৰ গাড়ীৰ কিবা হয় নহয় তেন্তে বুজিলাতো আৰে ডোন্ট ৱৰি ভংগাৰৱালা A1 এজেন্সিৰ সাৰ্ভিসো A1 হয় ভতিজা ক'ত আছে সেই গাড়ীখন খুৰা খোৱা চাওক গাড়ীখন খৌ পিনে বোলা ঐ ভতিজা এয়া গাড়ী নহয় বিস্ময় সামগ্ৰীহে আৰে বা ঐ খুৰা এইখন দেখোন ক্লাছিক কাৰ ইয়াৰ কিতাপখনতে লিখা আছে ইয়াৰ স্পীড ইয়াৰ মডেল নাম্বাৰ ইয়াৰ ইঞ্জিন ঐ ভতিজা মই নিজৰ স্কুটাৰ নিজেই ঠিক কৰো গাড়ীখননো কি ডাঙৰ কথা এইটোতো মোৰ বাঁহাতৰ খেল আমি এই গাড়ীখন ঠিক কৰিব নালাগে খুৰা আমি কেৱল চোৱা চিতাহে কৰিব লাগে খুৰা 2 মিনিট মোক মেনুৱেলখনটো পঢ়ি কমপ্লিট কৰিবলৈ দিয়ক ঐ ভতিজা এই গাড়ীখনে মোৰ লগত এবাৰ টেবুল টেনিছ খেলিছে এবাৰ লন টেনিছ সোনকালে কিবা এটা কৰো ঠিক আছে খুৰা এতিয়াই বন্ধ কৰিছো দি দিয়ক ওপৰ ভালাৰ নামত দি দিয়ক তুমি 2 টকা দিলে ওপৰ বলাই 10 টকা দিব দি দিয়ক খুৰা আপুনি ঠিকে আছেনে ভতিজা তুমি থাকোতে মোৰ কিবা হ'ব পাৰে জানো খুৰা আমি যিকোনো প্ৰকাৰে এই গাড়ীখন A1 এজেন্সিৰ অফিচলৈ লৈ যাব লাগিব ঐ ভতিজা কিন্তু কেনেকৈ আইডিয়া গাড়ীখনক ঠেলি ঠেলি শ্ল'পলৈ লৈ যাওঁ বলক তেতিয়া ইঞ্জিনটো ষ্টাৰ্ট হৈ যাব আৰু কিজানি গাড়ীখনে কাম কৰিব ধৰে ঐ ভতিজা তুমি মোৰ মনৰ কথাটোৱে ক'লা ব'লা যাওঁ আমি ন' চিন্তা জোৰ লগাই হাইছা জোৰ লগাই হাইছা ঐ ভতিজা কি তীক্ষ্ণ বুদ্ধি তোমাৰ খুৰা সন্মুখলৈ চাই চলাওক
আৰু আপুনি এই গাড়ীখন চলাব জানিবতো ঐ ভতিজা চিন্তা নকৰিব ঐ খুৰা কেনেকৈ কৰিলে আপুনি চেট ভাংগাৰৱালাটো মেকানিক আনিব গৈছে বিদেশৰ পৰা ঐ ভল্লাদা ইষ্টৰ ৱে চাচা ভতিজা ইজ দ্য বেষ্ট এই গাড়ীখন কাৰ ৰেচত দৌৰাইতো মই প্ৰথম হৈ যাব পাৰোঁ ঐ এইটো ভাল কথা যেতিয়ালৈকে ভাংগাৰৱালা নাহে ইয়াত পুৰণা গাড়ীৰ ৰেচ খেলাই দিম আৰু টিকেট লগাই টকা ঘটিম টকা ঐ ঐ ৰ'ব শুনক 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 এতিয়া হ'ব ফান্টুছ নগৰত পুৰণা গাড়ীৰ ৰেচ ওচৰ পাজৰৰ সকলো চহৰৰ পৰা ভিনটেজ কাৰ মতোৱা হ'ব যি জিকিব সি পাব ডাঙৰ পুৰস্কাৰ কিন্তু যদি গাড়ীখনৰ কিবা এটা হৈ যায় গাড়ীৰ ৰেছপনচিবিলিটি মোৰ মই যি কৈছো সেয়া কৰক নহ'লে দৰমহাৰ পইচা কাট এই গাড়ীখনটো মই লৈ এৰিম লাগিলে যিয়ে নহওক মই ডংকাহে ৰেচ জিকিম অ ভিন্দু আপুনি পুৰণা গাড়ীনো ক'ৰ পৰা আনিব আৰে নিৰ্বুদ্ধি মানুহ নতুন গাড়ী এখনে পুৰণা গাড়ী বনাই দিম অ এনেকুৱা ঐ এয়া চোৱা আমি যাম নতুন জীপখন লৈয়ে কিন্তু সেইখনৰ ওপৰত লগাই দিম এই পুৰণা গাড়ীৰ অংশ গম পাইছ ৱাও ভিন্দু নিউ কাৰ উইথ অল্ড লুক যাৰ ভাগ্যত যিমানেই আছে সিমানেই পাব যি গাড়ীয়ে নানা লাগিলে এই ৰেচটো ডংকাই জিকিব টুৰুৰু এতিয়া আৰম্ভ হ'ব পুৰণি গাড়ীৰ ৰেচ এণ্টাৰটেইনমেণ্টেই এণ্টাৰটেইনমেণ্ট জেগা নাই খুন্দা মাৰিব খটাক খুৰা সাৱধানে গাড়ীখনত আচুৰ এটা পৰিলেও আমি ভীষণ বিপদত পৰিম কিন্তু ঐ ভতিজা ন চিন্তা এই ৰেচটোতো আমিয়েই জিকিম কাৰণ এই গাড়ী নহয় এয়া মাখনৰ দৰে কোমল ঢলকি এতিয়া চাবা তুমি খুৰাৰ ভতিজা গাড়ীখন এতিয়া মই অৱস্থা নাইকিয়া কৰি পেলাম এতিয়া চাওক 4খন গাড়ীয়ে ৰেডি আৰু ভলাদাও এয়া পতাকা লৈ ৰেডি বঢ়িয়া হৈ গ'ল ঐ ভতিজা গাড়ীখন ষ্টাৰ্ট হোৱা নাই কিয় খুৰা প্ৰথমে ষ্টাৰ্ট বাটনটোতো টিপি দিয়ক আৰে না 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 ঐ ভতিজা তুমি এয়া কি কৰি পেলালা খুৰা মই যদি ব্ৰেক নামাৰিলোহেঁতেন নহয় এক্সিডেণ্ট হৈ গ'লহেঁতেন ঐ কিন্তু দেখোন এনেকে আমি হাৰি যাম খুৰা ইমান সোনকালে হাৰ মনা উচিত নহয় শহা আৰু কাছৰ কাহিনীটো আপুনিয়েইতো মোক শুনাইছিল শ্ল' এণ্ড ষ্টাডি উইন্স দ্য ৰেচ ভিন্দু বচোৱা বচোৱা আইডিয়া
এয়া অবিশ্বাস্য ঘটনা মাটিত গৈ থাকোঁতে আকাশত ঘটিল অলৌকিক ঘটনা বঢ়িয়া বঢ়িয়া আকৌ এবাৰ বাচি গ'ল এতিয়া ইহঁতৰ লগত চিধা চিধি যুঁজ লগাৰ সময় আহি গৈছে খুৰা এইবোৰ দেখোন চিটিং হৈছে সেইখন কোনো পুৰণা গাড়ী নহয় মাত্ৰ 2000 চনত বনোৱা মডেল আৰু ইয়াত আমাৰ পপ্পু গেৰেজৰ ষ্টিকাৰো আছে এতিয়াই দিম ইহঁতক ভালকৈ খুৰা ৰেডি নে নিশ্চয় পুৰা ৰেডি বেয়া কামৰ বেয়া ফল নহয়নে খুৰা হয় ভতিজা फंटूश नगर में है दो मत वाले दिखते हैं भोले भाले पर है ये हिम्मत वाले सब चोर चक्के इनके नाम सिखावे जब सामने आ जाए तो सारे रास्ता नापे हमसे पंगा लेने का होगा बुरा नतीजा बड़े बड़ों की छुट्टी कर दे चाचा और भतीजा चाचा और भतीजा